পোনপ্ৰথমে সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে খবৰ ভালেই, ময়ো ঠিকে আছোঁ। বহুতে কৈ আছিলে মোৰ ডেলিভাৰী ষ্টৰিটো শ্বেয়াৰ কৰিবলৈ, ভাবিলোঁ গতিকে আজি মই কওঁ, মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। তেতিয়াহ'লে আৰম্ভ কৰিছোঁ। 2018 চনৰ লাষ্টৰ ফালে মোৰ প্ৰথম প্ৰেগনেঞ্চি হৈছিলে আৰু 2018তে মই বিয়া হৈছিলোঁ। প্ৰথম একো বুজিয়ে পোৱা নাছিলোঁ কি হৈছে। 2 মাহমান তেনেকেই গ'ল। 2 মাহৰ পাছতেই গম পাইছোঁ যে মানে মোৰ পেটত বাচ্চা আছে বুলি। তাৰপাছত ডক্টৰৰ তাত গ'লোঁ। ডক্টৰে ক'লে যে টুইনছ আছে বুলি, আৰু যিদিনা ডক্টৰৰ তাত গৈছোঁ সেইদিনা টুইনছ আছে বুলি কোৱাৰ পাছতে আৰু মোৰ কান্দোন আৰম্ভ। মানে কি হ'ব, কি কৰিম, মই তেনেকুৱা ভয় খাইছোঁ। তাৰপাছত চবেই ক'লে যে একো নহয়, ভালহে, একেবাৰতে 2টা বেবী পাবা। আৰু মই ঠিক আছে, আৰু তেতিয়া মোৰ অলপ ৰেষ্টটো কম আছিলে। তাৰপিছত ডক্টৰে ক'লে ৰেষ্টত থাকিবা, ঔষধ পাতিবোৰ ক্লিয়াৰকৈ খাবা। মই বোলো ঠিক আছে। আহিলোঁ 2 মাহ তেনেকৈ ঠিকে ঠাকে চলি থাকিলে, একো নাই। তাৰপাছতে মোৰ শহু শাহুৰ মানে বাহিৰত গৈছিলে, আউট অফ আছাম। তাৰপাছত মোৰ মা মোৰ লগত আছিলে, হাজবেণ্ড, মই, তাৰপাছত আইতা এজনী আছে, আইতা, তেনেকৈ গ'ল। তাৰপাছত আপোনাৰ 5 মান্থ কমপ্লিট হৈ মানে 3 দিন সোমাইছে 6 মাহৰ, 5 মাহ 3 দিন। তাৰপিছত 3 দিনৰ দিনাখনে মোৰ এনেকুৱা পেট বিষাইছে। সেইদিনা আছিলে ফেব্ৰুৱাৰী 18 তাৰিখ আছিলে, আৰু সেই বছৰত 2019 চনৰ মেট্ৰিকৰ প্ৰথম দিনা আছিলে দেই, মোৰ এতিয়াও মনত আছে, মেট্ৰিক পৰীক্ষা প্ৰথম দিন। তাৰপাছত ইখন গাড়ীক ফোন কৰোঁ নাই, সিখন গাড়ীক ফোন কৰোঁ নাই, চব মানে ব্যস্ত। ৰাতিপুৱাই সেই 6টামান বজাৰ পৰাই মোৰ সেইবোৰ হৈ আছে, আৰু 8টামান বজালৈকে গাড়ীকে ফোন কৰি আছোঁ, গাড়ী পোৱা নাই। এইফালে ডক্টৰকো ফোন কৰিছোঁ, যাব কৈছে। আৰু মোৰ পানীও ভাঙি গ'ল অলৰেডি। মোৰতো কান্দি কুটি অৱস্থা নাই, মানে মোক ইমান চিঞৰি আছোঁ, মই ভয় খাইছোঁ। আৰু ঘৰত গাড়ীখন আছিল যদিও হাজবেণ্ডে তেতিয়া চলাব নাজানে। তাৰপিছত গাড়ী আহিলে, গ'লোঁ। গোটেই ৰাস্তাটো মই চিঞৰি কান্দিয়ে গৈছোঁ। মা গৈছে, মানুহজন গৈছে, খুৰা শহুৰ এজনো গৈছে, লগত খুৰী শাহু এজনী গৈছে। তেনেকৈ গৈ পেলাই পালোঁগৈ হস্পিটেলৰ মুখ পাইছোঁগৈ, আৰু মানে মানুহজন কাগজ পাতি দিবলৈ নামি গৈছে, মোক নমোৱাই নাই। তেনেকুৱাতে মোৰ এটা বেবী ডেলিভাৰী হৈ গ'ল। মই এনেকুৱা চিঞৰিছোঁ, মানে এনেকুৱা কান্দিছোঁ, হৈ গ'ল। তাৰপিছত গোটেই মানুহ বগা, মানে চাব আহিছে কি হৈছে। আৰু তেতিয়ালৈকে মোৰ বেবীটো মোৰ কাপোৰতে আছে ন, ওলোৱা নাই কোনো। তাৰপাছত মোক লাহেকৈ বেডখনত দিলে, তাৰপিছত লৈ গ'ল একদম ওপৰত অপাৰেশ্যন ৰুমত। তাৰপাছতে ইটো বেবীও হ'ল। মোৰ একো মানে ইমান কষ্ট হোৱা নাই মোৰ, কাৰণ বেবীকেইটা সৰু সৰু আছিলে। তাৰপিছত ইটো বেবীও হৈ গ'ল, ডক্টৰে হাত দিয়াৰ লগতে। তাৰপাছতে মই ক'ব নোৱাৰা হৈ গ'লোগৈ, মোৰ চকুৱে মেল নোখোৱা হ'ল। মই শুনি আছোঁ ৰিণিকি অলপ। তাৰপাছত মোৰ চিনাকি দাদা এজন থাকে তাতে হস্পিটেলতে, তেখেতে আহিলে। আহি পেলাই মানে ছাৰক কৈছে আৰু কি কৰিব এতিয়া, কি কৰিব পৰা যায়। ছাৰে তেতিয়া কৈছে যে বেবী দুটাৰতো হাৰ্টবিট চলিয়ে আছে, কিন্তু ইমান সৰু হৈ আছে, চকুৱে খোল খোৱা নাই, কেনেকৈনো ৰাখিম, এইটোতো মানে কোনো কাৰণত পচিবল নহয়। তাৰপাছত ক'লে ঘৰৰ মানুহক কোৱা যাওক। তাৰপিছত বাহিৰত গৈছেগৈ, মোৰ মাহঁতক ক'লে, কিন্তু মই সেই কথাখিনিও অলপহে শুনি আছোঁ। মই পাছতহে মাহঁতৰ মুখৰ পৰা গম পাইছোঁ। আৰু মই দেখিছোঁ ট্ৰে নিচিনাখনত 2টা মানে বাচ্চা থৈ দিছে, একদম ৰঙা হৈ আছে, তেজে লুতুৰি পুতুৰি। আৰু মই মানে এনেকুৱা চকুকেইটা অলপ খোল খাই পেলাই দেখিছোঁ, কিন্তু ভালকৈ মই দেখা নাই। তাৰপাছত শুনিছোঁ কেঁচুৱাই কুঁহে কান্দিছে। আচলতে মোৰ কেঁচুৱাই কান্দিছে নে বেলেগৰ কেঁচুৱাই কান্দিছে, মই জীয়াইছোঁ নে মই মৰি গ'লোঁ, নে মোৰ বাচ্ছাৰ কি হ'ল, মই একোৱেই বুজি পোৱা নাছিলোঁ সেইটো সময়ত। আৰু অলপ পাছতে মোৰ এনেকুৱা ঠাণ্ডা লাগিছে, কঁপি আছোঁ। তাৰপিছত মই মাত দিছোঁ, মোৰ গাত অলপ কাপোৰ দিয়কচোন, ইমান ঠাণ্ডা লাগিছে। কাপোৰ চাপোৰ দিলে, দি মেলি মোক কেবিনত লৈ গ'ল। কেবিনত লৈ যোৱাৰ পিছত মোৰ হাজবেণ্ডক মই জাষ্ট আঁতৰৰ পৰাহে দেখি আছোঁ, তেওঁ মোৰ ওচৰতে অহা নাই। মই সুধিম, সিনো কি এনচাৰ দিব, সেই ভয়তে। পিছত বহুত 3 ঘণ্টামান পাছত মই দেখিছোঁ যে দৰজাখনৰ ওচৰত এটা কাৰ্টুন আছে, মানে কাৰ্টুনকেইটাত মোৰ বেবীকেইটা আছিলে, কিন্তু মই বুজি পোৱা নাই। ডক্টৰে মানে হাৰ্টবিট নচলা হোৱালৈকে থৈ দিছে, আৰু যেতিয়াই নচলা হ'ব তেতিয়াই ঘৰত দি পঠাব। আৰু মই একো গমেই পোৱা নাছিলোঁ। মই ভাবিছোঁ কি বস্তু এইটো, কিবা আছে, একো ভবা নাই তেনেকৈ। খালি মই কান্দি আছোঁ, চকু পানী এফালে গৈ আছে। মাহঁতে মোৰ আগত সেইবোৰ একো পাতাই নাই, আৰু ডক্টৰেও আহি মোৰ আগত এইবোৰ কথা একো কোৱা নাই, একো কোৱাও নাই, একো মানে সান্তনাও দিয়া নাই, একোৱেই কোৱা নাই।
মোক একো জনোৱাই নাই মানে। তাৰপিছত মানুহজনে ক'লে যে মই ঘৰৰ পৰা আহোঁগৈ, তুমি মাহঁতৰ লগতে অলপ থাকা। তাৰপৰা মই ঠিক আছে। তাৰপিছত ঘৰত আহি মানে বেবীকেইটা এইফালে পুতিলে আৰু ওচৰৰ মানুহ চানুহ লগ হৈ পেলাই। তাৰপিছত আকৌ গ'ল হস্পিটেলত, গৈ মেলি মোৰ কাষততো অহাই নাই। তাৰপিছত ৰাতি আহি মেলি তাৰপিছত মই সুধিছোঁ তেতিয়া আচলতে মোৰ বেবীকেইটাৰ লগত কি হ'ল আৰু তোমালোকে কিয় এনেকুৱা কৰিলা, যদি এনেকুৱা হৈছিলে মোক কেলৈ নেদেখালা তাৰপিছত মই কান্দিছোঁ আৰু বহুত। তাৰপিছত মানুহজনে কৈছে একো নাই দিয়া, চব ঠিক হৈ যাব আৰু বহুত সময় আছে, আকৌ পাবা নহয় বেবী, কিনো যি হ'ল আৰু দিয়া। এনেকৈ কিবা কিবি কৰি মেলি সান্তনা দিলে। পিছদিনাখন ৰিলিজ দিলে। ঘৰ আহিলোঁ। ঘৰ অহাৰ পাছততো মোৰ অৱস্থা গম পাইছে। মই সপোন দেখি থাকোঁ ৰাতি ৰাতি, মানে কিবা কিবি টাইপ আৰু ভয় খাওঁ, ইফালৰ পৰা সিফালে কাটি হ'ব নোৱাৰোঁ, মানে মোৰ সেইবোৰ চিন্তাই মানে পূৰা একদম দবাই ৰাখিছে। তাৰপাছত 1-1.5 বছৰ মানলৈকে মোৰ যেতিয়ালৈকে মৰম কোলাত অহা নাই ন, তেতিয়ালৈকে মই হাঁহি থাকোঁ যদিও, ফূৰ্তি কৰি থাকোঁ যদিও, সেই দুখটো মোৰ ভিতৰি মানে থাকেই। তাৰ ঘটনাটো হোৱা এমাহৰ পাছত ডক্টৰৰ তাত গ'লোঁ। তাৰপিছত ডক্টৰৰ তাত যাওঁতে ডক্টৰে ক'লে যে তোমালোকে আৰু 1.5 বছৰমান ৰখি দিয়া, তাৰপাছতে বেবী প্লেনিং কৰিবা, তেতিয়া ঠিক হ'ব। মই লাষ্ট জুলাই 20 তাৰিখে মই মিন্স হৈছিলোঁ। তাৰপৰা নাই আগষ্ট 20 তাৰিখে হ'ব লাগে, নাই। আৰু তেতিয়া মই মানে গম নাপাওঁ, যিহেতু মই আনাৰস খাই বহুত ভাল পাওঁ, আনাৰস খাইছোঁ, এইফালে চিলিণ্ডাৰ দাঙিছোঁ, ইফাল সিফাল মানে বহুত নকৰিবলগীয়া কৰিছোঁ। মই ৰাতিপুৱা ৰানিঙো কৰিছিলোঁ ফেটছ বাঢ়িয়াৰ কাৰণে, মানে বহুত কিবা কিবি আৰু। তাৰপিছত সেইবোৰ কৰিলোঁ। কৰা মেলাৰ পাছত ভাবিছোঁ এদিন মোৰ ব্লিডিং হৈছে, মই ভাবিছোঁ যে মই মিন্স হৈছোঁ। তাৰপাছত ব্লিডিং হৈছে, পিছদিনাখন চাইছোঁ যে মোৰ একদম ব্লিডিং নাই, সেইদিনাখন ৰখিলোঁ। তাৰ পিছদিনাখন চাইছোঁ একদম ব্লিডিং নাই, মোৰতো কেতিয়াও এনেকুৱা হোৱা নাই মিন্স হ'লে। তাৰপাছত মই ওচৰৰ বৌজনীক ক'লোঁ। সেইদিনাখন ছেপ্টেম্বৰৰ 7 তাৰিখ আছিল নেকি। বৌজনীক ক'লোঁ যে বৌ মই এনেকৈ মিন্স হৈছিলোঁ, এনেকুৱা হৈছে কি? কৈছে যে টেষ্ট এটা কৰি চোৱা। মই লগালগ আনিব দিছোঁ। তাৰপিছত আনি দিলে। ভাটিবেলা সময়ত আৰু মই টেষ্ট কৰি চাইছোঁ, আৰু তেতিয়া মানে পজিটিভ আহিছে। মোৰ মানে মনটো ইমান ভাল লাগিছে, একদম বুজাব নোৱাৰোঁ। লগত হাজবেণ্ডক ফোন কৰিছোঁ যে মোৰ এনেকুৱা হৈছে, আচলতে মই মিন্স হোৱাই নাছিলোঁ, এনেকুৱা হৈছে, কিন্তু এতিয়া কি হ'ব, মোৰ যিহেতু ব্লিডিং হৈছে, মোৰতো ভয় লাগিছে। তাৰপাছত ক'লে যে তুমি ডক্টৰৰ তাত এবাৰ গৈ দেখাই আহা, কাৰণ ছেপ্টেম্বৰৰ 1 তাৰিখে সি গুচি গৈছিলে বেংগলোৰ। তাৰপাছত মই এসপ্তাহমানৰ পাছত ডক্টৰৰ ওচৰত আহিলোঁ। তাৰপিছত মাজে মানে ব্লিডিংটো হৈ আছিলে কমকৈ 4-5 দিন। তাৰপিছত ডক্টৰৰ ওচৰত আহিলোঁ। মই ক'লোঁ যে মোৰ এনেকুৱা হৈছে, কি কাৰণে? তাৰপিছত ডক্টৰে ক'লে ৰ'বা আল্ট্ৰাচাউণ্ড এটা কৰি চাওঁ। তাৰপিছত কৰিলে যে চব ঠিকে ঠাকে আছে, আৰু বেজি চেজি দিলে, আৰু মানে ঔষধ পাতিৰ পৰা দি পঠাইছে। আৰু তাৰ পাছৰ পৰা মোক কৈছে আৰু যে মোক বহুত ৰেষ্টত থাকিবলৈ, ইফাল সিফাল কৰি নকৰিবলৈ, যি টি নাখাবলৈ, এইবোৰ কৈছে। আৰু ঔষধ পাতি দিছে সেইখিনি ক্লিয়াৰ কৰিবলৈ, মাহে চেকআপত যাবলৈ। তো সেনেকৈ গৈ আছে দিনবোৰ। আৰু মোৰ প্ৰথমবাৰ প্ৰেগনেঞ্চি টাইমততো বহুত বমি হৈ থাকে, একো গোন্ধই ল'ব নোৱাৰোঁ। ঘৰত ভাত বনালে মই একদম লেপচাপি শুই থাকোঁ, মানে ক'ৰবাত গ'লেও মই মুখখন এনেকৈ যাওঁ, একো খাবই মন নাযায়, আৰু বমি কৰি একদম মোৰ উশাহ চুশাহ বন্ধ হৈ যায়। সদায় ভাত খাই উঠি বমি কৰোঁ, মানুহজনে পিছফালৰ পৰা ঢকিয়াই থাকেগৈ, ৰখি থাকে ওচৰতে। মই মানে কিবা নিচিনা হৈ যাওঁ, ক'ব নোৱাৰা। আৰু এইবাৰ প্ৰেগনেঞ্চিত মোৰ তেনেকুৱা একো নাই। মই গোন্ধও ল'ব পাৰিছোঁ, নাই মোৰ বমি হোৱা নাই, একো হোৱা নাই। আৰু বমিটো এনেও নৰ্মেল মানুহৰো হৈ যায় কেতিয়াবা, গেছ চেছ হ'লে। তেনেকৈ হৈছিল মোৰো 2-3 দিন তেনেকৈ গৈ আছে। 5 মাহত মই পঞ্চমীত নাখালোঁ। মই মাৰ ঘৰতে আছিলোঁ, আৰু হাজবেণ্ড যোৱাৰ পাছতে মোক মাৰ ঘৰতে থৈ গৈছিলে, আৰু তেতিয়া মই থাকিয়ে গ'লোঁ আৰু তাতে। যেতিয়া এনেকুৱা হ'ল, যিহেতু অকলে ইয়াত থাকি মোৰ মনটো বেয়াও লাগিব, মাৰ লগত থাকিলে অলপ সাহস পোৱা যায় যথেষ্টখিনি। তাৰপাছত 5 মাহত মই পঞ্চমীত নাখালোঁ, 7 মান্থত খাইছোঁ। 5 মাহত ভাল দিন নাপালোঁ, তেনেকুৱা কিবা আছিলে, নাখালোঁ, পায় অকলেই খালোঁ পঞ্চমীত। খোৱাৰ পাছত 7 মাহৰ পৰা মোৰ একদম বহুত অশান্তি আহিলে, আৰু একদম গোটেই গা মোৰ খজুৱতি, একদম মানে চুলিৰ মাজৰলৈকে খজুৱাই। মই মানে গোটেই ৰাতিটো শুব নোৱাৰোঁ, খালি বহিলেও খজুৱাই থাকোঁ, ভৰি চৰি মানে চব আৰু। তাৰপিছত ডক্টৰক ক'লোঁ যে ছাৰ মোৰ এনেকুৱা হৈছে, কিয় এনেকুৱা হৈ থাকে মোৰ? তাৰপাছত ক'লে একো নাই, এইটো নৰ্মেল কথা, আৰু হ'বই আৰু
যিহেতু মোৰ হিমোগ্ল'বিন মানে চববোৰ ক্লিয়াৰে আছিলে, ঠিক আছে, একো প্ৰব্লেম নাই। তাৰপাছত মই আকৌ ফোন কৰোঁ ছাৰক যে ছাৰ মোৰ এনেকুৱা হৈয়ে আছে, কিবা এটা কৰক, মই একদম শুবলৈ নোৱাৰোঁ, ক'তো যাব নোৱাৰোঁ, মানুহৰ আগতে খালি খজুৱাই থাকিব লাগে। তাৰপাছত মেডিচিনছ দিলে, তাৰপাছত মই খালোঁ, লগালোঁ, নাই একোৱেই কাম নাই, একো কামেই নাই। তাৰপাছত ছাৰে ক'লে যে তেন্তে তুমি আৰু ইমান কাৰা এইবোৰ মেডিচিন খাই থাকিব নালাগে, এইবোৰ মানে ডেলিভাৰী হোৱাৰ পাছত চব ঠিক হৈ যাব, এইকেইদিন ধৈৰ্য ধৰা। মই তেনেকৈ ধৈৰ্য ধৰিলোঁ। তাৰপাছত 9 মাহত লাষ্ট গৈছোঁ চেকআপত। তাৰপাছত ছাৰক ক'লোঁ যে ছাৰ মই আল্ট্ৰাচাউণ্ড এটা কৰি চাওঁ। তাৰপাছত ক'লে নালাগে কৰিবলৈ, চব ঠিকে ঠাকে আছে। আৰু তেতিয়া মই ছাৰক কৈছিলোঁ যে আগৰবাৰ যিখিনি মোৰ লগত হৈ গৈছে, মানে এইবাৰ মই হোৱাটো নিবিচাৰোঁ। বহুত কষ্ট পাইছিলোঁ মই তেতিয়া, বহুত আৰু বুজাব নোৱাৰোঁ। আৰু এইবাৰ মানে তেনেকুৱা যেন একো নহয়। তাৰপাছত ক'লে একো নহয়, চিন্তা কৰিব নালাগে। আৰু তেতিয়া মে' আছিল ন, মোৰ মাইনা হওঁতে মে' মাহ আছিলে। আৰু তেতিয়া মানে বহুত গৰম আৰু লকডাউন আছিলে তেতিয়া। এতিয়াওতো লকডাউনেই বাৰু তথাপি এতিয়া অলপ ভাল, তেতিয়া আৰু লকডাউন আছিল পূৰা। তাৰপাছত তাৰপিছত মোক ক'লে আৰু ঠিক আছে তুমি যোৱা, আৰু তুমি মে' 16 তাৰিখলৈকে ধৈৰ্য ধৰা, 16 তাৰিখৰ পাছত আৰু তুমি চিন্তা নাই, আৰু যেতিয়া মন যায় তেতিয়া আহিব পাৰিবা। মোৰ ডেট আছিলে মে' 27 তাৰিখে। তাৰপিছত মই ছাৰক তেতিয়া কৈছিলোঁ যে মই ডেটলৈ নৰখোঁ, আগতীয়াকৈ এডমিট হ'ম বুলি ক'লে। কৈছে ঠিক আছে, তথাপিও তুমি 16 তাৰিখলৈ যদি একো প্ৰব্লেম নহয় ৰখি দিবা। মই ক'লোঁ ঠিক আছে। তাৰপাছত ঘৰ গ'লোঁ। সেইকেইটা দিন ভালে চলি আছে। মোৰ খজুৱতিটোতো আছে, সেইটো অশান্তিত মানে মই একদম ৰাতি শুব নোৱাৰোঁ, অশান্তিটোত চকু মানে গাঁতলৈ গৈছে। কিন্তু মানুহজনী মই বহুত শকত হৈ আছিলোঁ, আপোনালোকে দেখিছিলে মোৰ ভিডিঅ'ত। তাৰপাছতে মে' 7 তাৰিখ আছিলে মানে 6 তাৰিখৰ দিনাৰ পৰা মোৰ অলপ গাটো বেয়া লাগিছে, কিবা জ্বৰ ভাৱ আহিছে। তাৰপিছত ৰাতিলৈ মানে বেছি হৈ গৈছেগৈ জ্বৰটো, মানে বেছিয়ে গা বেয়া হৈছে। তাৰপিছত মই লগালগ ৰাতিয়ে ছাৰক ফোন কৰিলোঁ যে ছাৰ মই এনেকুৱা গাটো অলপ বেয়া হৈছে, কি কৰোঁ? ছাৰে ক'লে যে তুমি টেষ্টটো কৰি চোৱা, যদি আৰু মানে পজিটিভ হয় কৰোণা, তেন্তে আৰু তুমি ইয়াত এডমিট হ'ব নোৱাৰিবা, সময়ত প্ৰব্লেম হ'ব, গতিকে আগতীয়াকৈ তুমি টেষ্টটো কৰি চোৱা। তো পিছদিনাখনে মই মোৰ দেউতাক লৈ পেলাই হস্পিটেল পালোঁগৈ। তাতে গৈ টেষ্ট কৰালোঁ, আৰু দেউতাৰ নিগেটিভ আহিছে আৰু মোৰ পজিটিভ আহিছে। মোৰতো তাতে আৰু কান্দি কৰি অৱস্থা নাই, মোৰ লগত কি হ'ল, মোৰ মানে ইমান সময়তহে এইবোৰ হ'ব পাৰিলেনে। তাৰপাছতে মই লগালগ মোৰ ডক্টৰক ফোন কৰিছোঁ যে ছাৰ এনেকুৱা হৈছে, মোক আৰু ঘৰতে থাকিব দিছে, অকলে থাকিব দিছে। আৰু তাৰপিছত ক'লে ঠিক আছে, তোমাক মেডিচিনছবোৰ মই লিখি দিছোঁ, তুমি লৈ লোৱা, ভালকৈ খাবা। তাৰপিছত দেউতাই মোক ঘৰলৈ আহিলে। ঘৰত মই আৰু ছেপাৰেটকৈ আছোঁ, কিন্তু মই ইমান এনেকুৱা অৱস্থা একদম মানে সময়ত আৰু ভালকৈ ইফালে খজুৱতিৰ পৰা টোপনি নাই, ইফালে গা বেয়া, একোৱে খাব নোৱাৰা হৈ গ'লোঁ। সেইকেইদিনতে একোৱে খাব মনেই নাযায় মোৰ। আৰু কৰোণা হ'লে কিমান ইমিউনিটি ছিষ্টেমটো ল' হৈ যায়, সেইটো হোৱা মানুহে গম পাবই। তেনেকৈ গ'ল। তাৰপাছত মানুহজন তেতিয়ালৈ অহাই নাই, মানুহজনৰ টিকেট আছে 12 তাৰিখে। তাৰপাছতে তেনেকৈ গৈ আছে দিনকেইটা। ঔষধ পাতি খাই আছোঁ, নাই ভাল নাপাওঁ, মই একদম গা কিবা কিবি। তাৰপিছত ছাৰক ফোন কৰিছোঁ যে ছাৰ মানে মোৰ অৱস্থা বেয়াই হৈ গৈছে, যদি মানে ঠিক নহয় মোক কি হ'ব? আৰু বিশ্বাস কৰক, এণ্টিবায়'টিক হওক, কফ চিৰাপ হওক, মানে কিবা কিবি যিমানটো খাব দিছে মই তাতকৈ বেছিকৈ খাইছোঁ। বোলো যি হয় হ'ব, মানে মই যাতে হোৱাৰ সময়লৈকে নিগেটিভ ওলায়, মোৰ যাতে মাইনাই একো কষ্ট নাপায়। আৰু মোৰ ইমান ভয় লাগি আছিলে যে মোৰ কাৰণে মাইনাৰ কিবা হ'ব নেকি। তাৰপিছত ডক্টৰে কৈছে যে একো নহয়, তোমাৰ বেবীৰ একো নহয়, তুমি চিন্তা নকৰিবা। তাৰপাছত 12 তাৰিখে ৰাতিপুৱা মানুহজন বেংগলোৰৰ পৰা ওলাইছে, আৰু ৰাতি পাই গৈছে সি ঘৰ। 12 তাৰিখে ৰাতি পাইছেহি। তাৰপিছত মোৰ ওচৰত মই আহিব দিয়া নাই, কিয়নো মইতো তেতিয়া হোম কোৱাৰেণ্টাইন ন, হ'লেওনো ক'তনো কথা শুনিব, চবেইতো মোক লাৰা পিটিকা কৰিয়ে আছে। মই একোৱেই কৰিব নোৱাৰা গ'লোঁ, ইমান দুৰ্বল হৈ গ'লোঁ। খোৱা বোৱা চব যোগাৰটো মায়ে দি আছে, হাজবেণ্ড অহাৰ পাছত হাজবেণ্ডেও কৰিছে। তাৰপাছত 14 তাৰিখৰ দিনাখন দুপৰীয়া সময় মই মানে অলপ গাটো ভাল পাইছোঁ, যদিও মোৰ কাহটো বহুত আছিলে, একদম বুকত মানে পূৰা কফ আছিলে। বহি লৈ হাজবেণ্ড মই কথা পাতি আছোঁ যে মানে ডক্টৰ তাত কেতিয়া যাম, যিহেতু মোক 7 দিনৰ দিনাখন মাতিছেই টেষ্ট কৰাবলৈ। তাৰপিছত
কথা পাতি আছোঁ আৰু 14 তাৰিখৰ দিনা ৰাতিপুৱা মানুহজনে কয় যে আজিতো মাতিছিলে তোমাক ডক্টৰে, ব'লা যদি নিগেটিভ হয় তুমি এডমিট হৈ দিবা আৰু। তাৰপিছত মই বোলো নাই আজি নাযাওঁ দিয়া, ইমান মোৰ একো শান্তি লগা নাই যেতিয়া, কালি পৰহি মানে যাম আৰু। আজি ঈদ, সেইদিনা ঈদ আছিলে দেই, মাইনাৰ জন্মদিনা। তাৰপিছত ক'লে ঠিক আছে আৰু তুমি যদি কৈছা হ'ব আৰু নালাগে। মই মাকো ক'লোঁ যে আজি নাযাওঁ, মোৰ একো অশান্তি হোৱা নাই। তাৰপৰা ইভিনিং টাইমত মোৰ মানে আচলতে গেছৰ কাৰণে পেটটো অলপ বিষাইছিলে, তেনেকুৱা একো পেইন অহা নাই। মই মানুহজনক ক'লোঁ যে মোৰ পেটটো অলপ বিষাইছে, আৰু সি লগতে আৰু ব'লা মাকো ক'লোঁ। মায়ে কৈছে নাই এইবোৰ ৰিস্ক নলওঁ, ব'লা আগৰবাৰো এনেকুৱা হৈছে যিহেতু এইবাৰ আৰু ৰৈ থাকিব নালাগে, ব'লা লগতে যাওঁগৈ। কৈছে মোক ক'লে আৰু ডক্টৰক ফোন কৰা। মই ডক্টৰক ফোন কৰিলোঁ, বোলো ছাৰ মোৰ এনেকুৱা হৈছে, আজিতো আপুনি মাতিছিলে, মই এতিয়া যামনে? ক'লে তুমি আহা যদি সোনকালে আহা, কিয়নো মানে এনেষ্টেচিয়া দিয়া চাৰ্জন নাথাকিব, তুমি আহা। মই ক'লোঁ ঠিক আছে মই গৈ আছোঁ। তাৰপাছত আমাৰ মাৰ ঘৰততো গাড়ী নাই, মই ইখন গাড়ীক ফোন কৰোঁ যে মোৰ যেতিয়ালৈকে নিগেটিভ অহা নাই ন, টেষ্টটো কৰা নাই, ইখন গাড়ীয়ে নিনিয়ে, হয়তো চাগে সেইকাৰণেই নিনিয়ে, ডাইৰেক্টলি ক'ব টান পাইছে, সিখন গাড়ীয়ে নিনিয়ে। আৰু তেতিয়া লকডাউনো আছিলে, গাড়ী চলোৱা বন্ধ। তাৰপাছত ওচৰৰ দাদা এজনক ফোন কৰিলোঁ, দাদাই ক'লে ব'লা মই লৈ যাম। মই ক'লোঁ যে আহোঁতে হয়তো পুলিচে ধৰিবও পাৰে তোমাক, যাওঁতেতো পেচেণ্ট নিলে একো নকৰে, ব'লা আমি থানাত সোমাই যাওঁ। তাৰপাছত আমি ৰহা থানা পাইছোঁগৈ, মানে চবতো বেগ চেগ পেকিং হৈ আছে, সেইবোৰ লৈছোঁ আৰু। তাৰপাছত ৰহা থানা পালোহি, পাই মেলি OC ছাৰক ক'লোঁ, ছাৰে ক'লে একো নহয়, তোমালোক নাহা হ'লেও হয়, মোৰ নম্বৰটো লৈ যোৱা, আৰু কিবা যদি প্ৰব্লেম হয় ফোন কৰি দিবা, আৰু যদি এডমিট ল'ব লগা হয় তেন্তে ৰিচিপ্টখন এটা জেৰক্স কপি তাক দি পঠালেই হ'ল, ৰাস্তাত কোনেও একো নকৰে। তেনেকৈ আহিলোঁ। তাৰপিছত অহাৰ পাছত গোটেই ৰাস্তাটো মই মানে ভগৱানক এটাই কথা কৈ আহিছোঁ, হে ভগৱান মোৰ যাতে নিগেটিভ ওলায়, হে ভগৱান মোৰ যাতে নিগেটিভ ওলায়। গোটেই ৰাস্তাটো তেনেকৈ আহিলোঁ। প্ৰথমে মোক টেষ্ট কৰিছে, টেষ্ট কৰি আছে মানে মই ভগৱানকে মাতি আছোঁ আৰু। মোৰ চকু মেলি মানে চাবলৈ ভয় লাগিছে যে মোৰ পজিটিভ আহিছে নে নিগেটিভ আহিছে। তাৰপিছত মোক দেখাইছে যে নিগেটিভ, আৰু মোৰ মনটো ইমান ভাল লাগি গৈছে। মা আৰু হাজবেণ্ড বাহিৰতে আছে। তাৰপিছত হাজবেণ্ডে সুধিছে কি হৈছে, কৈছে যে নিগেটিভ। মোক লগত সোমোৱাই নিলে, নি কৰি আৰু যিখিনি কৰিবলগীয়া সেইখিনি টেষ্ট কৰি আছে, কৰি মেলি তাৰপাছত মাক কৰিছে টেষ্ট, আৰু হাজবেণ্ডকো কৰিছে টেষ্ট। তাৰপিছত দুইটাৰে নিগেটিভ। তাৰপিছত সোমাই মেলি আৰু মোক লগ পোৱা নহ'লে আৰু, মই নেদেখিলোঁ আৰু। তাৰপিছত ডক্টৰৰ লগত চবেই কথা পাতি আছে, আৰু মোৰ কণ্ডিশ্যনটো ইমানো ঠিক নহয়, মানে কফ বহুত আছে আৰু ইমান গা বেয়া। তাৰপিছত কৈছে আৰু যে মানে চাইন টাইন লৈ লয় ন তেনেকৈ কিবা কিবি, আৰু সেইবোৰ যেতিয়া কথা পাতি থাকে মোৰ ভয়ো লাগিছে। মই ভাবিছোঁ মই কি মৰি যাম নেকি, মই জীয়াই নাথাকিম নেকি, এনেকুৱা যে কৈ আছে, মানে তেনেকৈ ভাবিছোঁ। তাৰপিছত মনটো ফূৰ্তিও লাগিছে, মানে ইমান দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। তাৰপাছত মোৰ OT ৰুমলৈ সোমোৱাই লৈ গ'ল, আৰু যাওঁতে মানে মই আঁতৰৰ পৰা হাজবেণ্ডক দেখিছোঁ, আৰু হাজবেণ্ডে মোক হাঁহি বাই বাই কৈছে। আৰু তেতিয়া মানে মোৰ তাক দেখিয়া পাই মোৰ মনটো অলপ ভাল লাগিছে আৰু ভয়ো লাগিছে। তাৰপিছত OT ৰুম সোমালোঁ, আৰু এনেষ্টেচিয়া দিয়া সময়ত আৰু মোৰ কেনেকুৱা ভয় লাগিছে, সেইবোৰ যন্ত্ৰ পাতি দেখি মানে মোৰ কিবা লাগিছে, মোৰ লগত কি হ'ব এতিয়া বুলি এইবোৰ। আৰু এইবোৰ নেটত চাই আগে মানে পূৰা জানিয়ে থৈছোঁ ন, আৰু বেছি ভয় লাগিছে সেইকাৰণে। তাৰপাছত অপাৰেশ্যন হোৱাৰ পাছত কিবা এটা বস্তু যেন একদম ওলাই গৈছে, মানে মই গম পাইছোঁ আৰু একদম ছাৰে টানি লৈ গৈছে। মানে মই উফ বুলি চিঞৰ পাৰি দিছোঁ নহয়। ছাৰে কৈছে ৰ'বা একো নহয়, তুমি কথা নক'বা বুলি। তাৰপিছত মই কৈছোঁ যে মোৰ বমি লাগি গৈছে। তাৰপিছত মোৰ আগত আনি প্লেট এখন দিলে, কিন্তু বমি নহ'ল। তাৰপাছতে মোৰ মাস্কখন খুলি দিলে। তাৰপিছত মই শুই আছোঁ, আৰু তাৰ 2 মিনিটমানৰ পাছতে কৈছে যে তোমাৰ ছোৱালী এজনী হৈছে। মোৰ মানে মনটো ইমান ভাল লাগিছে একদম বুজাব নোৱাৰোঁ। আৰু তাৰপাছত চাফা কৰি মেলি মাহঁতক বেবী দিলেগৈ, মোকতো তেতিয়ালৈ ওলোৱাই নাই। তাৰপিছত অলপ পাছত গৈ মেলি মোক থৈ আহিলে কেবিনত। আৰু মোৰ তাই জন্ম হোৱাৰ পাছত মোৰ ঠাণ্ডাও লগা নাই, গৰমো লগা নাই, একোৱেই নাই। আৰু মোৰ টোপনি হস্পিটেলত যিমান সময় থাকিলোঁ, মানে 2 ৰাতি আছোঁ, কিন্তু মোৰ টোপনি অলপোৱেই নগ'ল। তাৰপাছতে চেলাইন দি আছে ঠিকে আছোঁ আৰু। মই সেইদিনা মানুহজনী কথা পাতি আছোঁ, গোটেই ৰাতিটো কথাই কৈ থাকিলোঁ মই, মানে টোপনি নাই মোৰ। আৰু মই যোনখন নাৰ্ছিং হোমত আছিলোঁ তাতে একো খাব নিদিয়ে ফাৰ্ষ্ট ডে। তাৰপিছত একো মোক খুওৱা নাই, খালি পানী অকণমান মুখতে লগাই দিয়ে। আৰু মোৰ মানে মানুহজনৰ ওপৰত হিংসা আহি গৈছে,
মানে মোক কেলে একো খাব নিদিয়ে, মাৰ ওপৰতো খং উঠিছে, মোক কিয় একো খাব নিদিয়ে, মোৰ ভোক লাগিছে ইফালে, অলপ পানী অলপ এনেকুৱা লগাই দিয়া, ভোক লাগিছে বুলি ক'লে সেয়াই। পিছদিনাখনো সেই তেনেকৈ একো খাব দিয়া নাই, খালি পানী অলপ লগাই দিয়ে আৰু সেয়াই। মই কেনেকৈ থাকিম ইমান ভোকত। তাৰপাছত গৈ মেলি পেলাই ডক্তৰ আহিছে, চাই আছে, বেবীক চাই আছে, তাইৰ একো প্ৰব্লেম নাই। মোৰ সেইটো শুনি ভাল লাগিলে, তাইৰ একো প্ৰব্লেম নাই। তাৰ অলপ পাছতে মানে মোৰ এনেকুৱাকৈ কাহ আহিব ল'লে, কাহটো আহিলেই মানে মই ভয় খাওঁ। ইফালে চিলনীটো আছে, মই মানুহজনীটো উঠাই নাই, এনেকৈ চিটত শুইয়ে আছোঁ। কি হৈছে। তাৰপিছত মই একো মাহঁতক ক'ব পৰা নাই, উশাহ চুশাহ বন্ধ হৈ মই মানুহজনী কিবা নিচিনা হৈ গৈছোঁ। তাৰপিছত মই বিছনাখনতে এনেকৈ টুকুৰিয়াই দিছোঁ। তাৰপিছত হাজবেণ্ড আহিছে, মই হাজবেণ্ডক মানে টানি আনিছোঁ, আনি পেলাই মোৰ বুকুখনত তাক খুৱাই দিছোঁ আৰু শুনাই দিছোঁ, মানে মোৰ পূৰা একদম বুকু বাজি আছে মানে কফত। তাৰপিছত ডক্তৰক মাতি আনিলে, তাৰপিছত ডক্তৰকো মানে মই ক'ব পৰা নাই। তাৰপিছত মানুহজনে ক'লে আৰু যে তাৰ এনেকুৱা হৈছে, কথা চথা ক'ব পৰা নাই। তাৰপাছত মোৰ মুখত অক্সিজেন দিলে, কিবা কিবি আৰু এইটো কি কৰে মই নাজানো, এইফালে মুখৰ ভিতৰত এনেকৈ বতাহ দিয়ে যে, তাৰপিছত এনেকুৱা কৰিলে, অক্সিজেনটো লগাই থ'লে গোটেই ৰাতিটো। তাৰপিছত পিছদিনাখন আকৌ মোৰ গেছৰ প্ৰব্লেম হ'ল। তাৰপিছত আকৌ মেডিচিন দি সেয়া ঠিক কৰিলে, কান্দি কৰি হাহাকাৰ। আৰু মোৰ মানে ডক্তৰ হওক নাৰ্ছ হওক মানে মিনিটে আহি থাকে বুলি ক'লেও ভুল নহয়, মানে ইমানে চাই আছে যে, যিহেতু মোৰ বেমাৰ আৰু ছোৱালীৰো কিবা হৈছে বুলি ভয়তে চাই আছে, আহি আছে। আৰু বহুত ভাল লাগিলে, মানে কি বুলি ক'ম এতিয়া, মই থকা নাৰ্ছিং হোমখনৰ সকলোকে মানে বহুত ধন্যবাদ। আৰু ডক্টৰ মনোজ কুমাৰ বৰা ছাৰলৈও বহুত ধন্যবাদ। বহুতখিনি মোক মানে ভালে কুশলে পঠালে, ইমানখিনি সহায় কৰিলে। মই এতিয়াও জীয়াই আছোঁ, ভালকৈ আছোঁ, ইমান বেমাৰৰ মাজতো একো প্ৰব্লেম নহ'লে মোৰ। সেইটোৱে কাৰণে মানে কেনেকৈ ধন্যবাদ দিম মানে ভাবি নাপাওঁ। তাৰপাছতে ক'লে যে মোক মানে ঘৰত আনিব পাৰিবনে নোৱাৰে সুধিলে। তাৰপিছত ক'লে কি তাইক ঘৰত নিব পাৰিবা, কিন্তু তাই উঠিব পাৰে নে নোৱাৰে। তাৰপিছত ডক্টৰে আহি ক'লে যে উঠা, তুমি অলপ লৰচৰ কৰা। তাৰপিছত ধৰি মেলি পেলাই চবেই অলপ লৰচৰ কৰালে। আৰু মই যি বিচনাৰ পৰা উঠিছোঁ, ইমান দিন টোপনি নাই ন, আৰু মোক যিমানখিনি চেলাইন দিব লাগিছিলে মোক দিয়া নহ'ল, চেলাইন দিয়া বন্ধ কৰি দিলে। কিয়নো মোৰ কফ বহি গ'ল, চেলাইনটোতো ঠাণ্ডা, ইফালে কৰিলে সিফালে নহয়। আৰু মই বহুত দুৰ্বল হৈ গৈছিলোঁ, মই মানে উঠিবই নোৱাৰোঁ। যেতিয়া উঠিছোঁ ন, গোটেই মোৰ মাথা ঘূৰাইছে, আৰু মই এখোজ পেলালে মোৰ মাথাটো ধম কৰে। তাৰপিছত মানুহজনে মই কৈছোঁ যে মোক ধৰিব নালাগে, জাষ্ট মোৰ মাথাটোহে বিষাইছে, তুমি মাথা বিষৰ টেবলেট আনা। তাৰপিছত মাথা বিষৰ টেবলেট আনিলে আৰু খাইছোঁ, চুলি তুলি মায়ে গাঁঠি কৰি দিলে। হস্পিটেলত থকা দিনকেইটা তেনেকেই গ'ল। আৰু শাহু শহুৰো গৈছিলে, যে ক'লে তাইক বাহিৰে মা ঘৰতে লৈ যাবলৈ, ইয়াত নালাগে। আৰু ময়ো ভালে পালোঁ। আৰু তাৰপিছতে 3 নম্বৰ দিনাখন উঠি মেলিলোঁ। তাৰপিছত ছাৰে ক'লে যে তাইক ৰিলিজ দিব পাৰিব, আৰু মোক ঘৰত লৈ আহিলে। ঘৰত অহাৰ পাছতো 11-12 দিনমানলৈকে মই উঠিবই নোৱাৰোঁ বুলি ক'ব পাৰি বিচনাৰ পৰা। ছোৱালীক বাপেকে, আইতাকে, জেঠাইহঁতেই চবেই মানে সেইকেইদিন খালি মই গাখীৰো খুৱাব নোৱাৰোঁ, মানে এনেকুৱা অৱস্থা ধৰি থাকে। আৰু মানে সিহঁতেই চব কৰে, মই জাষ্ট শুইহে থাকোঁ। তেনেকেই গাখীৰ খোৱালোঁ 11-12 দিনলৈ। আৰু তাৰ পাছৰ পৰা লাহে অলপ সুস্থ হ'লোঁ। আৰু এতিয়া মৰমৰ 3 মান্থ কমপ্লিট হৈ 4 মাহ সোমালে। আৰু কৰোণা হোৱা আচলতে ইমানো মানে ভয় খাবলগীয়াও নহয়, আৰু যে তেনেকুৱা যে একো বস্তু নাই সেইটোও নহয়। মই আগতে ইগন'ৰ কৰিছিলোঁ, এইবোৰ কৰোণা এইবোৰ একো নাই। কিন্তু মোৰ লগত হ'ল ন, গতিকে মই আজিলৈকে মানে সুস্থ হ'ব পৰা নাই বুলি ক'ব পাৰি। আৰু কিয়নো তেতিয়াৰ পৰাই মোৰ অকণমান কিবা এটা কৰিলে একদম চৰ্দি আহি যায়। এতিয়াও চৰ্দি লাগি আছে, মাত শুনিছে, জ্বৰ আহি যায়, তেনেকুৱা মানে। আৰু গ'ল আৰু দিনটো ভালে কুশলে। এতিয়া মৰম ডাঙৰে হ'ল। সেইখিনিয়ে কথা আছিলে। আৰু ইমানে কৈ মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আকৌ লগ পাম, আকৌ ভিডিঅ' বনাম। আজিলৈ আহিছোঁ।